তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল পৰাগজ্যোতি তেকলৈ পুনৰবাৰ স্বাগতম। তো বন্ধুসকল আপোনালোকৰ বাবে অৰ্থাৎ অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে খুবেই ভাল খবৰ, কিয়নো আমাৰ অসম চৰকাৰে 1 লাখ নিযুক্তি বা 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ওপৰত যি মন্তব্য আগবঢ়াইছে সেইটো অতি সোনকালে পূৰণ হ'ব গৈ আছে, কিয়নো অতি সোনকালে আপোনালোকৰ বাবে 1 লাখ নিযুক্তি দিয়া হ'ব। তো এই বিষয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে আৰু এই বিষয়টোৰ ওপৰত 1 লাখ নিযুক্তি দিয়া বিষয়টোৰ ওপৰত আমাৰ অসমৰ যি বাজেট অধিৱেশনত সেই বাজেট অধিৱেশনত যি ধৰা হৈছে যে 1 লাখ নিযুক্তি কোন বিষয়ত নিযুক্তি দিয়া হ'ব, কোন বিভাগত কিমান পদ ওলাব তাৰ ওপৰত মন্তব্য আগবঢ়াইছে। তো আজি আপোনালোকক এইটো ভিডিঅ'ত আমাৰ হিমন্ত মামাৰ যিটো মন্তব্য 1 লাখ নিযুক্তিৰ ওপৰত তেখেতৰ যি মন্তব্য সেই মন্তব্যটো এইটো ভিডিঅ'ত শুনাম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিমানৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। মই নেক্সট ভিডিঅ'ত সকলোবিলাক ডিটেইলছৰ ওপৰত জনাম যে কোনটো বিভাগত কিমান পদ মুকলি হৈছে, 3rd গ্ৰেডত কিমান পদ মুকলি হৈছে, 4th গ্ৰেডত কিমান পদ মুকলি হ'ব, সকলোবিলাক ডিটেইলছৰ ওপৰত মই ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত। তো আপোনালোকে এই ভিডিঅ'টোত মামাৰ মন্তব্যটো শুনক। এতিয়া মই শেষত আহোঁ যে 1 লাখ নিযুক্তি আপোনালোকে বাৰে বাৰে কৈছে 1 লাখ নিযুক্তি, মোৰ ওপৰত বিশ্বাস ৰাখক, মই 1 লাখ কৈছোঁ যে এটাও কম নহয়। সময়টোৰ কথাটো বেলেগ কথা, ক'ৰবাত যদি 5 লাখ কেণ্ডিডেট হৈ গ'ল, বহি চাওঁতে 2 লাখ 2 ঘণ্টা সময় বেছি লাগিলে বেলেগ কথা। যিবিলাক মানুহে আন্দোলনৰ কথা কৈছে, কিবা কৈছে, প্লে কাৰ্ড ওলাইছে, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায় কাৰণে কৰি আছে কামটো। মই যেতিয়া কৈছোঁ 1 লাখ, আমি 1 লাখহে দিম, ইয়াত কোনো গণ্ডগোল নাই, ইয়াত সাহসহে নাই। ইয়াতে এইবিলাকত চেলেঞ্জ কৰি পেলাই নিজে গোল খাব নালাগে, চেলেঞ্জ কৰক যে 1 লাখ কিয় 1.5 লাখ দিয়ক বুলি। মই যদি বুদ্ধিমান হ'লোহেঁতেন, মই যদি সেই জেগাত থাকিলোহেঁতেন, মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলোহেঁতেন যে আপুনিতো 1 লাখ দিম বুলি কৈছে, এইটো দিব, এইটোতো আমাৰ ডাউট নাই, কিন্তু 22 লাখ নিবনুৱা আপুনি মাত্ৰ 1 লাখকহে দিবনে? আপুনিতো 2 লাখক দিব লাগে। সেইবুলি মই হ'লে সেইটো আন্দোলন আৰম্ভ কৰিলোহেঁতেন। হোৱাই 1 লাখ, হোৱাই নট 2 লাখ, হোৱাই 1 লাখ, হোৱাই নট 5 লাখ, হোৱাই 1 লাখ। মোৰ আন্দোলনটো হ'ল সেইটো। আকৌ ৰং জেগাত মাৰি দিলে নহয়, এতিয়া ৰং জেগাত মাৰি দিলে আৰু অসমৰ মানুহৰ মূৰত ইমান সোমাই গ'ল যে 1 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰমিছ কৰিছে, সেই ট্ৰেড লাইচেন্সখন এতিয়া বেলেগে হাইজেক কৰিব নোৱাৰে। সেইখন ট্ৰেড লাইচেন্স মোৰ নামত লিখা হৈ আছে, সেইখন ক'ৰ পৰা হাইজেক হ'ব? যিবিলাক এতিয়া MFI লোন, এইটো হাইজেক কৰিব পৰা বস্তু নহয়, সেইটো লিখা গ'ল আৰু এটা 1 লাখ চাকৰি হাইজেক কৰিব পৰা বস্তু নহয়। কিন্তু মই যদি বুদ্ধিমান হ'লেহেঁতেন মই 1.5 লাখ কৰিলোহেঁতেন। আৰু সেইকাৰণে আমি কেনেকৈ চেল্ফ গ'ল খালোঁ এতিয়াতো আমি গমেই পাই আছোঁ। এতিয়া আকৌ লাগিলে মই MLA নহওঁ, তাৰমানে গমেই পাইছে যে অহাবাৰ MLA হোৱা ৰাস্তাটো বৰ সহজ নহয় বুলি। কাৰণ মানুহে নহ'লে 9 মাহতে নিৰাশাৰ কথা কয় নেকি? যেতিয়া 9 মাহতে নিৰাশাৰ কথা কয় তেতিয়া বুজি পাব লাগিব যে he has seen through what is coming. যি নহওক, নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানে ইট ইজ এ ভেৰি টাফ জব। এটা চাকৰি কেতিয়াবা এনেকুৱা হয়, ৰবিবাৰে আমি ইণ্টাৰভিউ পাতোঁ, ল'ৰাই SMS মাৰ আৰম্ভ কৰে, দাদা আজি হেল্থৰ চাকৰি ইণ্টাৰভিউ, এগ্ৰিকালচাৰ একেদিনাই পৰীক্ষা পাতি দিলে। এদিন কয় ইৰিগেশ্যনৰ পৰীক্ষা, বোলে দাদা আজি ফ্লাড কণ্ট্ৰলেও পাতিলে। গেজেটেড অফিচাৰবিলাক এপইণ্টমেণ্ট দিবৰ কাৰণে APSCয়ে 4 বছৰ সময় লয়, কাৰণ উপায় নাই, প্ৰত্যেক দিনাই পৰীক্ষা। আজি আমি কি কৰিছোঁ, আমি নিয়ম কৰিলোঁ এইবাৰ যে ACSৰ যেতিয়া পৰীক্ষা হ'ব লগত চব গেজেটেড অফিচাৰৰ পৰীক্ষা একেলগে হ'ব। যেনেকৈ UPSCত কেটেগৰী 1, 2, 3, 4, 5 আমাৰ ৰঞ্জিত দাই জানে, ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ চবলৈকে পাই আহি থাকে। এতিয়া আমি ক'লোঁ এছিষ্টেণ্ট ডিৰেক্টৰ ইণ্ডাষ্ট্ৰী, প্লেনিং অফিচাৰ, যিমানবিলাক চাকৰি আছে ACS APSৰ লগত এটা বাস্কেটত থাকিব। সাব ডিভিজনেল ইনফৰমেশ্যন অফিচাৰ অল উইল বি ইন 1 বাস্কেট। তাৰমানে একেটা পৰীক্ষাতে নিযুক্তি চব গেজেটেড অফিচাৰ হৈ যাব। এতিয়া আমি নিয়ম কৰিলোঁ যে কোনো ধৰণৰ ইঞ্জিনিয়াৰিং ফ্লাড কণ্ট্ৰলে ইঞ্জিনিয়াৰৰ পৰীক্ষা বেলেগ কৰি নাপাতে, কাৰণ অল কোৱালিফিকেশ্যন আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এটাই পৰীক্ষা হ'ব। অল চাকৰি আৰ ইকুৱেল, যাৰ লাকত PW আছে লটাৰী কৰি দিম, কোনোবাই PW পাব, ফ্লাড কণ্ট্ৰল পাব, কাৰণ PWD টকা বেছি আছে, ফ্লাড কণ্ট্ৰলত টকা নাই, সেইটোতো আমি গভৰ্ণমেণ্টে কনচিডাৰ কৰিব নোৱাৰোঁ। আমাৰ মতে টেক্সৰ চাকৰি যি পেঞ্চনৰ চাকৰি একে, খালি স্কেলটোহে আমি চাম। গতিকে আমি কৈছোঁ যে অল ইঞ্জিনিয়াৰ উইল বি ৰিক্ৰুটেড টুগেডাৰ। আজি আমি কৰিছোঁ, আপোনালোকে আমাক এটা অবজাৰ্ভ যিসকলে কৰে ধন্যবাদ দিব লাগে
যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেণ্ট কমিশ্যন কৰাৰ কাৰণে কিমান ল'ৰাৰ পইচা বাচিব নহ'লে আজি বোলে হেল্থৰ যোৱা কালি আপোনালোকে চাওক মানুহৰ ইকনমি লখিমপুৰ মেডিকেল কলেজত এটা পৰীক্ষা হৈছিলে গ্ৰেড 4ৰ 4 লাখ ল'ৰাই এপ্লিকেশ্যন কৰিছিলে মাত্ৰ 1 লাখ ল'ৰাই পৰীক্ষা দিলে 30%। কিয় দিব নোৱাৰিলে পৰীক্ষাটো যে লখিমপুৰত পাতিলোঁ ধেমাজিত পাতিলোঁ দুলিয়াজনত পাতিলোঁ আমাৰ নামনি অসম মধ্য অসমৰ ল'ৰাই পৰীক্ষা দিব যাব নোৱাৰিলে কাৰণ 400 500 1000 টকা লাগে। এতিয়া আপোনালোকে চাওক এইখন গভৰ্ণমেণ্টে কি কৰিছে যে ল'ৰাৰ যাতে টকা পইচা খৰচ নহয় ষ্টুডেণ্টে যাতে এবাৰতে পৰীক্ষা দিব পাৰে উই হেভ ক্লাব অল গ্ৰেড 3 পোষ্ট ইন ওৱান আমব্ৰেলা এণ্ড উই হেভ ক্লাব অল গ্ৰেড 4 পোষ্ট ইন ওৱান আমব্ৰেলা একেদিনাই পৰীক্ষা হ'ব সব ডিপাৰ্টমেণ্টৰ ফ্লাড কণ্ট্ৰল ইৰিগেশ্যন হেল্থ ফৰেষ্ট পুলিচ সব একেদিনাই পৰীক্ষা আৰু এইখিনিত আমি প্ৰায় 30,000 আমি কালি হয়তো বিত্ত বিভাগৰ যেতিয়া বাজেট দিব তাত ওলাব যে আমি 25 তাৰিখৰ ভিতৰত আমি এডভাৰটাইজ কৰিম একেলগে এটা ব্লক ৰিক্ৰুটমেণ্ট আমি 35-40,000 পাই যাম। কিন্তু ইমান ডাঙৰ ৰিক্ৰুটমেণ্ট হ'লে কেণ্ডিডেটো 20 লাখ মান আহিব পৰীক্ষা পাতিব লাগিব হল মেনেজ কৰিব লাগিব ইনভেজিলেটৰ কৰিব লাগিব এটা ডাঙৰ উৎসৱ হ'ব। ইন ডেট প্ৰচেছ অকণমান সময় লাগিলেও গভৰ্ণমেণ্টৰ ইণ্টেনশ্যনটোতো কোনো কথা নাই। আজি আমাৰ 10 মে'ৰ পৰা 10 জুনৰ ভিতৰত আমি এটা কৰ্মযোগ্য এটা 1 মাহৰ অনুষ্ঠান পাতিব খুজিছোঁ। এই সময়ছোৱাৰ ভিতৰতে পুলিচত 16,000 এপইণ্টমেণ্ট লেটাৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। এই সময়ছোৱাৰ ভিতৰতে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টত 22,000 এপইণ্টমেণ্ট আমি ডিপাৰ্টমেণ্টত আমি 10,000 এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিম। এইবিলাক সব ৰেডি হৈ গ'ল আমি ৰেডিও কৰিছোঁ আৰু লগত পৰীক্ষাও পাতি আছোঁ অৰ্থাৎ মোৰ যিটো টাৰ্গেট আছে 1 লাখ আমি 1 লাখত উপনীত হ'ম। আৰু এইটোৰ ওপৰত সন্দেহ কৰি থাকি লাভ নাই গোল খোৱা কাৰবাৰ কৰি থাকি লাভ নাই য'ত সন্দেহ কৰিব লাগে তাত কৰক যে 1.5 লাখ দিব পাৰিবনে নাই ডেট কেন বি এ কুৱেশ্যন 1 লাখত সন্দেহ কৰি লাভ নাই 1 লাখটোতো মই জুনত নোৱাৰিলেও জুলাইত চেছ কৰিমেই এইটোতো আৰু কোনো কথা নাই। আৰু আজিলৈকে পাব্লিক লাইফত যি কথা কৈছোঁ তাৰ পৰা পিছ হুকি যোৱা নাই আৰু আমি পিছ হুকি নাযাওঁ উইল ষ্টেণ্ড বাই আৱাৰ কমিটমেণ্ট ইয়াত কোনো কথাই নাই আৰু এইবিলাকত বিতৰ্কৰ অৱকাশো নাই।